পুৱাই উঠি প্ৰথমতে বাচনখিনি ধুই ল'লোঁ আৰু এনেদৰে ৰ'দত মেলি দিছোঁ। আৰু এয়া হৈছে চাউল তিয়াই মই ৰ'দত মেলি দিছোঁ। আৰু এইফালে হৈছে ডাল শাক, ডাল জুবুৰা বনাম, সেইকাৰণে শাক ছিঙি থৈছোঁ। আৰু এইফালে ব্লেক ৰাইচ অকণমান আছিলে, তাকে ৰ'দত দি দিলোঁ। আৰু নমস্কাৰ, মই টুটু দেউৰী, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। এইফালে মোৰ চাউল এয়া হৈ গ'ল। এতিয়া এইখিনি মিক্সিত পিচি ল'ম। ইয়াতে মই ব্লেক ৰাইচ অকণমান মিক্স কৰি দিছোঁ, সেইকাৰণে এনেধৰণৰ হৈছে চাউলখিনি। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে নজনাসকলে আমাৰ কিছুমান নীতি নিয়মৰ বিষয়ে আপোনালোকেও যদি জানিবলৈ ইচ্ছুক, সেইসকলে জানিব পাৰিব। আৰু এইফালে চব বইল চব্জি বনাই আছোঁ। আৰু এতিয়া চাউলখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া খুন্দি ল'ম পিঠাগুড়ি। এইখিনি ধুনীয়াকৈ মই খুন্দি মেলি ল'ম। এতিয়া পিঠাগুড়ি খুন্দি ল'লোঁ। পিঠাগুড়ি খুন্দিলোঁ, হৈ গ'ল এতিয়া মোৰ। হোৱাৰ পাছত এতিয়া প্ৰথমতে কিছুমান নিয়ম আছে, সেইখিনি নিয়ম কৰি ল'ব লাগিব। দেউৰীসকলৰ বহাগ বিহুৰ মেইন বিহুটোৰ এসপ্তাহ যিটো বিহু পতা হয়, সেই বিহুটোৰ উপৰিও আৰু এটা বিহু পতা হয়, বহাগ মাহতে পতা হয়, যিটো আমি পিঠা খোৱা বিহু বুলি কওঁ। আৰু যিটোক আমি ৰাজকেবাং বুলিও কওঁ, সেয়াও হৈছে আমাৰ বিহুৱে হয়, বহাগ বিহুৰ পাছত পতা হয়। ইয়াতে অকল পিঠা ব্যৱহাৰ কৰে, সেইকাৰণে আমি সকলোৱে পিঠা খোৱা বিহু বুলি কওঁ। হয়, যেতিয়া আমাৰ গৰু বিহু, মানুহ বিহু সকলোখিনি পাতি মেলি এসপ্তাহ হোৱাৰ পিছত বিহু ৰোৱা হয়, সেই বিহু ৰোৱাৰ পাছত গুৰি সপ্তাহত এই বিহু পতা হয়। দেউৰীসকলৰ এইটো এটা বিহু হয়, পিঠা খোৱা বিহু। আৰু আজি সেই পিঠা খোৱা বিহু আজি হৈছে দেওবাৰ। আজি পিঠা খোৱা বিহু যোৱা সপ্তাহত হ'ব লাগিছিল, কিন্তু কিবা কাৰণ নহ'ল। আজি হৈছে দেউৰী পিঠা খোৱা বিহু, আৰু সেইকাৰণে মই যা যোগাৰ চলাইছোঁ। এইবিলাক এনেদৰে পিঠাগুড়ি খুন্দি লৈছোঁ। চব, আৰু এইখিনি পিঠাগুড়ি এতিয়া মই বনাম। এইটো দেখিছেনে? এইটো হৈছে পানী আৰু পিঠাগুড়ি। যিখিনি পিঠাগুড়ি মই খুন্দি লৈছিলোঁ, সেই পিঠাগুড়ি অকণমান ইয়াতে এনেকৈ গলাই লওঁ। আৰু গলাই লোৱাৰ পিছত প্ৰথমতে এটা আমাৰ নিয়ম আছে, পিঠা খোৱা বিহুত এটা নিয়ম আছে যে এনেকৈ গুলি লৈ প্ৰথম নোখোৱাকৈ খোৱাৰ আগত এনেদৰে ধুনীয়াকৈ গা পা ধুই বগা ড্ৰেছ পিন্ধি এনেদৰে ধুনীয়াকৈ এটা পবিত্ৰ পানী লৈ ইয়াতে পিঠাগুড়ি অলপ লৈ গুলি দিয়া হয়। আৰু ভগৱানৰ ঈশ্বৰৰ নাম লৈ গোটেই ঘৰখিনিতে এনেকৈ ছটিয়াই দিয়া হয়। সেইটো হৈছে আমাৰ পিঠা খোৱা বিহুৰ এটা নিয়ম। আমি এনেদৰে কৰি আহিছোঁ আৰু দেখি আহিছোঁ। মই এইখিনি নিয়ম কৰিবলৈ লৈছোঁ প্ৰথমতে। চব, আৰু এনেদৰে গোটেই ঘৰত এনেকৈ ছটিয়াই দিব লাগিব। এতিয়া মই গোটেই ঘৰত এনেদৰে ছটিয়াই ল'ম প্ৰথমতে। এতিয়া ইয়াতে আমি প্ৰথম মানুহে গ্ৰহণ নকৰাৰ আগত প্ৰথমতে নোখোৱা নেমেলাকৈ ধুনীয়াকৈ দুটামান পিঠা বনাই ল'ব লাগিব। আৰু সেইখিনি পিঠা আমাৰ মৰা মৃত্যুসকলক যেনেদৰে পিণ্ড দিয়া হয়, সেই পিণ্ড দিয়া পিঠাও যেনেকৈ মই দেখুৱাইছোঁ আগৰ ভিডিঅ'ত, যে আমাৰ নোখোৱা নেমেলাকৈ যিকোনো বিহু বা যিকোনো আমাৰ কিবা এটা নীতি নিয়মৰ যোগেদি যদি কিবা কৰা হয়, তেতিয়া পিণ্ড দিবলগীয়া হয়। আৰু সেই পিণ্ড সদায় নোখোৱা নেমেলাৰ আগত হয়, আগত তেওঁলোকক দিয়া হয়। ঠিক তেনেদৰে আজিও এই পিঠা খোৱা বিহু, আৰু পিঠা খোৱা বিহুটো এনেদৰে দুটামান পিঠা আগতীয়াকৈ বনাই লৈ মৰা মৃত্যুসকলক আগবঢ়াই দিয়া হয়। তাৰ পাছতহে মানুহে খাব পাৰি। মই এতিয়া প্ৰথমতে এইখিনি মই দুটামান পিঠা ভাজি ল'ম। ভাজি লোৱাৰ পাছত মই কেইটামান তেওঁলোকৰ কাৰণে আগবঢ়াই থ'ম, আৰু সেইখিনি কৰাৰ পাছতহে আমি খাব পাৰিম। চবলক আজি মইনো কেনেকৈ আমাৰ পিঠা খোৱা বিহুত কি কৰোঁ আপোনালোকক দেখাম। বৰ বিশেষ একো নাই, তথাপিতো আমাৰ গাঁৱৰ ঘৰবিলাকত বিহু ধুনীয়াকৈ হৈছে। এনেকৈ খৰিকা লৈ ধুনীয়াকৈ দুডাল তিনিডালকৈ এনেকৈ খৰিকা বনাই লয় বাঁহৰ। আৰু সেই খৰিকাইদি আমাৰ একচুৱেল যিটো নিয়ম, সেইটো এইখিনি কৰাৰ পাছত গোটেই ঘৰে ঘৰে সৰু ডাঙৰ সকলোৱে মিলি ঘৰে ঘৰে খৰিকাডাল লৈ এটা দুটাকৈ সকলোৱে সেই খৰিকাডালত পিঠাবোৰ ঘৰে সোমাই বিহু খায়। আৰু সেই পিঠা তাতে ভৰাই সকলো ঘৰৰ পৰা তাত লৈ আহে। আৰু সেইখিনি খৰিকাত কিমান পিঠা ভৰ্তি হৈছে সেয়া সকলোৱে হিচাপ কৰে, আৰু তেনেদৰে ধুনীয়াকৈ বিহু চেলিব্ৰেশ্যন কৰে।
কিন্তু ইয়াতে এতিয়া তেনেকুৱা খৰিকালৈ অহা ইয়াতে নাই আমাৰ কিন্তু গাঁৱৰ ঘৰবিলাকত আছে আৰু দুৰ্ভাগ্যবশতঃ মই গাঁৱৰ ঘৰলৈ যাব পৰা নাই ইয়াতে সেইকাৰণে অকণমান নিয়ম কৰিম সেইকাৰণে এইখিনি লৈ লৈছোঁ আৰু যদি নেক্সট অহা যদি আপোনালোকক দেখাব পাৰোঁ নিয়মটো তেতিয়া দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আজি মই গাঁৱলৈ যোৱা নাই যিহেতু সেইকাৰণে মই সেয়া দেখুৱাব নোৱাৰিম তথাপিতো কৈ দিছোঁ খৰিকা বনাই আমাৰ ঘৰে ঘৰে বিহু খোৱা নিয়ম আছে পিঠা খোৱা বিহুত আৰু তাতে চুজে থাকে মাংস চাংস থাকিবই যিহেতু বিহু আৰু ইয়াতে মই বৰ বিশেষ একো কৰা নাই ইয়াতে অকণমান নিয়ম কৰিছোঁ সেইকাৰণে যিখিনি নিয়ম অকণমান কৰিছোঁ আপোনালোকক অলপ অলপকৈ দেখুৱাম আজিৰ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক শেষলৈকে চাই থাকিব মইনো কি কৰোঁ আৰু আমাৰ পিঠা খোৱা বিহুনো কেনেদৰে মই কি বনাম আপোনালোকে চাই থাকিব এইখিনি পিঠাগুড়ি লৈ ল'লোঁ আৰু ইয়াতে এতিয়া মই গুড় মিক্স কৰিম এয়া গুড় আৰু এইফালে চাওক এয়া পিঠা বনাইছোঁ পিঠাখিনি ধুনীয়াকৈ সানি মেলি ল'লোঁ আৰু এতিয়া পিঠাৰ ভাজখিনি এনেকৈ গোল গোলকৈ এনেকৈ দি লওঁ তাৰপিছত ভাজিম আৰু ভজাৰ পিছত আপোনালোকক দেখাই আছোঁ ওচৰত যদি আছে নাৰায়ণপুৰ বাহি আৰু নাৰায়ণপুৰৰ ওচৰৰ পৰা যদি কোনোবা আছে আমাৰ ঘৰত পিঠা খাবলৈ আহিব পাৰে আজি এয়া এইফালে মোৰ পিঠা ৰেডি এতিয়া বনাব লাগে এতিয়া ভাজিম এয়া চাওক দুটা চেপ বনাই লৈছোঁ এনেদৰে এইফালে এয়া কেৰাহী পাতি ল'লোঁ আৰু এতিয়া ৰিফাইন দি দিম আৰু এইফালে চাওক এইখিনি হৈছে মৰা মৃত্যুসকলক দিবৰ কাৰণে এটা ভাগত মই এক্সট্ৰাকৈ থৈ দিলোঁ তাৰপিছত এতিয়া আমাৰ কাৰণে বনাম আৰু ফাইনেলি আমাৰ পিঠা বনোৱা হৈ গ'ল এয়া চাওক মই 2-3 বিধৰ তেনেকৈ বনাইছোঁ একেটাই হয় তাতে কেইটামান মালপোৱা হিচাপত বনাই দিছোঁ আৰু কেইটামান পিঠা আৰু এইফালে হৈছে মাছ এয়া মাছ ফ্ৰাই কৰি লৈছোঁ যাতে আলহী চালহী আহিব পাৰে আৰু এয়া চাওক আলহী আহিছিলে আলহী আনি দিয়া জেলেপি আৰু চিংৰা আপোনালোকক অলপ এয়া দেখাই দিছোঁ এইখিনি হৈছে চিংৰা আৰু এইখিনি মজাছে খাব লাগিব আৰু এইফালে মই আলহীক দিছোঁ চুজেটো দিবই লাগিব যিহেতু আমাৰ বিহু সেইকাৰণে আৰু এইফালে লগতে দাল জুবুৰা আৰু মাছ ফ্ৰাই দি দিছোঁ আলহীক খাবৰ কাৰণে আৰু এনেকৈ কৰি সন্ধিয়া হ'বৰ হৈ গ'ল আবেলি মানে কি সন্ধিয়াৰ আগে চ' ভাবিছোঁ আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গাইজ থেংক ইউ ছ' মাছ